নমস্কাৰ ডি টাইম চেনেল সকলোকে স্বাগতম জনাই এতিয়া হৈছে প্ৰথমটো খবৰৰ মাজতে আগৰতলা আৰক্ষীৰ বৃহৎ সফলতা আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 16 জনীয়া এটা ডকাইতৰ দল থিত 16টা ডকাইতৰ দুগৰাকী হৈছে মহিলা এই ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহুকেইটা চোকা অস্ত্ৰ হয়েছে প্রগতি স্কুলের পাশে অ্যাকর্ডিংলি আমরা যাই এবং আমরা গিয়ে টোটাল 15 জনকে জায়গাতে পাই এবং জায়গাতে পাওয়ার পর তার সাথে ডাকাতি করার জন্য এবং চুরি করার জন্য যাবতীয় সামগ্রী ছিল তো আমরা সেখানে ওদেরকে ডিটেইন করি সিজ করি এবং তাদের কথা মতো আবু কাশেম বলে জয়নগর একজন বাড়ি রয়েছে ওর বাড়িতে আমরা যাই এবং অনেক চুরির সামগ্রী আমরা রিকভারি করি সামগ্রীগুলো আমাদের এখানেই হয়েছে এবং তাদেরকে আমরা ডিটেইন করে থানাতে নিয়ে আসি এবং লিগ্যাল যে কাজ আমরা করছি এবেলে কলম্বিয়াত দুর্ঘটনাগ্রস্ত হয় সেনাবাহিনীর হেলিকপ্টার জনবসতিপূর্ণ অঞ্চলত ভূমিপতিত হয় সেনার হেলিকপ্টারখন আর এই দুর্ঘটনাত জ্বলি ভস্মীভূত হয় সেনার হেলিকপ্টারখন এই দুর্ঘটনাক্রমে নিহত হয় 4 গৰাকীকৈ সেনা বিষয়া উদযাপিত হল গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপন কৰা হল গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী চাওঁ হওক সবিশেষ বিতকুনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 50 বছৰ নহয় 75 বছৰ নহয় 70 বৰ্ষ গৰকক আৰু গৰিমাময় যি ইতিহাস আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ তাক আগুৱাই লৈ যাওক আমি যিমানখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো সাংবাদিকসকলৰ কাৰণে আৰু কৰিব লগা আছে ভৱিষ্যতেও কৰিবলৈ যত্ন কৰিম চাওক চৰকাৰে যিখিনি পাৰে কৰি আছে জনাঞ্চলত বন ৰজাৰ মুক্ত বিচৰণ যোৱা এমাহ ধৰি কলিয়াবৰ চাহ বাগিচাত মুক্তভাৱে ফুৰিছে কেইবাটাও ঢেকীয়াপতীয়া বাঘ এই অনুৰোধত শুনো আহক স্থানীয় ৰাজ্যৰ মন্তব্য তেনেকৈ মই অধ্যক্ষ ডিউটিৰ পৰা আহিলোঁ আৰু ভৰি হাত ধোৱা নাই তেনেকৈ বাহিৰে আহি গ'লোঁ আৰু এই বাঘটোকে চালোঁ আৰু ভাল লাগিলে আৰু পোৱালিকেইটা আছে দে 3টা পোৱালি আছে সপ্ত শ্বহীদক স্মৰণ ছাত্ৰ সন্থা 1983 চনৰ আজিৰ দিনটোত জামুগুৰি হাতত অবৈধ নাগৰিকে নিৰ্মমভাৱে হত্যা কৰিছিল 7জনকৈ পাহুৱালিকাক অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত নিৰ্যাতিত হোৱা সকলোকে মৰ্যাদা সহকাৰে জীয়াই থকাৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰলৈ আহ্বান আছুৰ এতিয়া জনাবলৈ এগতি ভাল খবৰ তিৰুৱন্তপুৰমত সোণ বুটলিলে হিমা দাসে ইণ্ডিয়ান গ্ৰাফি 1 এথলেটিক্সৰ 200 মিটাৰ দৌৰত স্বৰ্ণ জয় হিমা দাসৰ 23.79 ছেকেণ্ডত দৌৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হল হিমা দাস 2023 বৰ্ষৰ এয়া হিমা দাসৰ অংশ লোৱা প্ৰথমখন প্ৰতিযোগিতা আজিলৈ বাতৰি ইমানেই নমস্কাৰ